ডিব্ৰুগড় টিংখাঙত নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ বাঘক কেন্দ্ৰ কৰি টিংখাঙত মঙলবাৰে লাগিল হোৱা বাঘ চাবলৈ মানুহৰ ভিৰ কাৰণ টিংখাঙত পুনৰ উদ্ধাৰ হৈছে নাহৰ ফুটুকী বাঘ টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচাত মঙলবাৰে পিঞ্জৰাবদ্ধ হৈ এটা নাহৰ ফুটুকী বাঘ উল্লেখ্য যে টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি নাহৰ ফুটুকী বাঘে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘে দীৰ্ঘদিনে অঞ্চলটোত মুক্ত বিচৰণ কৰি অহাৰ লগতে বহুতো পশুধন ভক্ষণ কৰি আহিছিল তেনে অৱস্থাত কেন্দুগুৰি চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে এদিন পূৰ্বে বাগিচাখনত এটা পিঞ্জৰা স্থাপন কৰাৰ পাছত দেওবাৰে পুৱতি নিশা এটা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হয় কেন্দুগুৰিত পিঞ্জৰাবদ্ধ হোৱা নাহৰ ফুটুকীটো বৰ্তমানে ৰাখিছে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ডিব্ৰুগড় জিলাত বাঘৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে ফলত বহু গাঁৱত বাঘে এক প্ৰকাৰে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্ত্ৰাস চলাই অহাৰ অভিযোগ উত্থাপন হৈছে এনে সময়তে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ কেন্দুগুৰি চাহ বাগিচাত আজি পুৱতি নিশা এটা প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হয় পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো খোৱাং আঞ্চলিক বন বিভাগে উদ্ধাৰ কৰি বৰ্তমানে নিজ কাৰ্যালয়ত ৰাখিছে পিঞ্জৰা যোৱাকালিয়ে পতা হৈছিলে এনে একচুৱেলি আমি কমপ্লেইন সিহঁতে আমাক কমপ্লেইনটো দিছিলে হোলীৰ সময়ত কিন্তু হোলীৰ সময়ত মানে আমাৰ ষ্টাফৰ অসুবিধা আৰু তাত মানে গাৰ্ডেনবোৰত মানে পাব্লিকবোৰ হোলীত ব্যস্ত থাকে কাৰণে মানে সেইকেইটা দিন আমি মানে কেঞ্চেল কৰিলোঁ আৰু কালি দিনত পতা হৈছিলে তাৰপিছত আজি ৰাতিপুৱা 6:30 বজাত খবৰ আহিছে তাৰ পৰা বাঘটো পিঞ্জৰাবদ্ধ হ'ল বুলি জেগাটো কেন্দুগুৰিত টি গাৰ্ডেন এইটো কি বাঘ আৰু এই বাঘটো কিবা হয় লিঅ'পাৰ্ড হয় এইটো লিঅ'পাৰ্ড হয় ছেক্সটো কি হয় সেই ডাক্তৰে অহাৰ পাছত গম পাম একজেক্টলি ডাক্তৰ আহিব 11টা বজাত ডাক্তৰে চিকিৎসা কৰি তাক কণ্ডিশ্যনটোৰ ওপৰত বেছ কৰি আমি সেইটো গোটেই সময়ত ৰিলিজ কৰা হ'ব আৰু কোন ঠাইত সেইটো ৰিলিজ কৰিব ক'ত মানে সেইটো একচুৱেলি এতিয়ালৈকে গম পোৱা হোৱা নাই DFO ছাৰৰ পৰা ইনষ্ট্ৰাকশ্যনটো আহিলে ক'ত ৰিলিজ কৰিম সেইটো আপোনালোকক জনোৱা হ'ব আৰু বয়স সেইটো এডাল্ট হ'ব মানে ফুল্লি এডাল্ট হ'ব সেইটো ডাঙৰ হয়তো চাইজটো কেন্দুগুৰি বাগানত লিপাৰ্ডে অলপ আমনি কৰি আছিলে তাৰপিছত আমি যোৱাকালি পিঞ্জৰা ইনষ্টল কৰা হ'ল আৰু ৰাতিয়ে 10:30মান বজাত মানে পিঞ্জৰাবদ্ধ হয় আৰু তাৰপিছত আমি ৰাতিপুৱা গৈ পেলাই লিপাৰ্ডটো আমি ছেফ কাষ্টডিৰ কাৰণে আমি বনাঞ্চলিক বিষয়া মহোদয়ৰ অফিচলৈ আমি লৈ অনা হয় নাহৰ ফুটুকী অলপ আমনি কৰি আছিলে তাৰপিছত আমি আমাৰ তালৈ কেন্দুগুৰি বাগানৰ পৰা খবৰটো দিয়াৰ কাৰণে যোৱাকালি আমি ইয়াত পিঞ্জৰাটো ইনষ্টল কৰিছিলোঁ তাৰপিছত যোৱাকালি ইনষ্টল কৰাৰ লগে লগে ৰাতি 10টা নে 10:30মান বজাত পিঞ্জৰাবদ্ধ হয় আৰু এতিয়া আমি আমাৰ নিজৰ যিটো অফিচিয়েল প্ৰচিডিঅ'ৰ মতে আমি অফিচলৈ খোৱাং ফৰেষ্ট ৰেঞ্জ অফিচলৈ লৈ গৈ আছোঁ ক'ত মেলা হ'ব আমি এইটো ওপৰৰ পৰা যিটো ইনষ্ট্ৰাকশ্যন হ'ব সেইমতে আমি কৰিম